নিৰোগী জীৱন আমাৰ এই অনুষ্ঠানটোলৈ আমি সমুদৰ্শক স্বাগতম জনাইছোঁ। আমি কিদৰে এটা সুস্থ শৰীৰ লৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ বিভিন্ন বিষয়ৰ সৈতে আমি আলোচনা কৰিম, মত বিনিময় কৰিম। সেইকাৰণে আমি আজি আমাৰ এই অনুষ্ঠানটোত আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট বন ঔষধিৰ সম্ৰাট পিনি পাঠক ডাঙৰীয়া। তেখেতে কি ধৰণে এটা নিৰোগী আৰু সুস্থ জীৱন লৈ সকলোৱে জীয়াই থাকিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন দিহা আৰু পৰামৰ্শ আমাক আগবঢ়াব। লগতে আমাৰ বিভিন্নজন সাংবাদিক বিভিন্ন ঠাইৰ পৰা লাইভত আছে, তেখেতসকলৰ লগতো যথেষ্ট লোক আছে। তেখেতসকলেও আমাক প্ৰশ্ন কৰিব পাৰে অথবা আমাৰ টিভি স্ক্ৰীণত দি থকা নম্বৰত পৰাও সমূহ দৰ্শকলৈ যিসকলে আমাৰ এই অনুষ্ঠানটো চাই আছে তেখেতসকলেও আমাক স্ক্ৰীণত দিয়া সেই নম্বৰত ফোন কৰি বিভিন্ন ধৰণৰ পৰামৰ্শ ল'ব পাৰে। প্ৰথমে অনুষ্ঠানটোলৈ আমি আগবাঢ়িছোঁ। প্ৰথমে পাঠক ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ। আপোনাৰ বিষয়ে আমি বিভিন্ন কথা জানিম, আপোনাৰ সৈতে আমি বিভিন্ন কথা পাতিম। গতিকে আমি এই অনুষ্ঠানটোৰ আগমুহূৰ্তত আমি এটা ফোন কল লৈ ল'ব বিচাৰিছোঁ। হেল্ল' ছাৰ, মই মংগলদৈৰ পৰা কৈছোঁ। হয়, জনাব। মোৰ নাম ডাম্বু শইকীয়া। হয়, মোৰ তাৰমানে বহুত দিনেই হ'ল শৌচটো ক্লিয়াৰ হোৱা নাই। মোৰ তাৰমানে হাগাটো অলপ টাইট মাৰি ধৰি আছে। মই এইটো বস্তুৰ পৰা এইটো খোলা কৰিব লাগিছিল। খোলা হৈ গ'লে ক্লিয়াৰ হৈ গ'লে পেটটো অলপ ভাল পালোঁ হয়। হয়, শৌচটো ক্লিয়াৰ অহা নাই। শৌচটো ক্লিয়াৰ অহা নাই। হয়, আপোনাৰ প্ৰশ্নটো মই শুনিলোঁ। আপুনি কিমান দিনৰ পৰা এইটো হৈ আছে? আজি 6 মাহ হ'ল। আপুনি মানে সেইটো কৰিব, কি কৰিম? মই যোনটো কওঁ ফোনটো কৰিব। আপুনি হাইলা গৰুৰ গোবৰটো আৰু দমৰা গৰুৰ গাখীৰটো আপুনি যদি 3 দিন এনেকৈ লগাই থাকে ন খোৱাৰ আগত, তেতিয়াহ'লে আপোনাৰ চব ঠিক হৈ যাব। হয় ছাৰ, ধন্যবাদ। ধন্যবাদ। হয়, পাঠকলৈ আৰু আমাৰ দ্বিতীয়টো প্ৰশ্ন আছে। ইয়াত ডিব্ৰুগড়ৰ পৰা লিখিছে হৃষিকেশ বৰাই। তেওঁ মানে বহুদিন ধৰি মদ খালে নিচা নোহোৱা হৈছে। নিচা নোহোৱা হৈছে। লালটো খায় নে চুলাইটো খায়? তেখেতে চুলাইটোৱে খায়। চুলাইটো খায়। আপুনি মানে এই কৰিব, 2 মাহৰ পৰা লালটো খাই দিলে হৈ গ'ল আৰু আপোনাৰ নিচা আপুনি আহি যাব আৰু আপুনি তাৰপিছত চুলাইটোত ধৰিব পাৰে। হয়, আপুনি লালটো খাই দিব দিছে পাঠক ডাঙৰীয়াই আমাক। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই মুহূৰ্তত আমি দ্বিতীয়টো ফোন কল লৈ লৈছোঁ। হেল্ল' ছাৰ, মই নাজিৰাঘাটৰ পৰা কৈছোঁ। মোৰ নাম প্ৰশ্নটো জনাব। মোৰ নাম বিধানমৰা শইকীয়া। হয়, মোৰ তাৰমানে 2 দিনৰ পৰা ইমান ভাং খাওঁ তাৰমানে ভাং খাওঁতে গেষ্ট্ৰিকটো ওলাই আহে বাৰ। ভাং খাওঁতে মানে গেষ্ট্ৰিকটো ওলাই আহে, খাব নোৱাৰা হৈছে। আপুনি লোকেলটো খায় নে হেৰিটো খায়? মই লোকেলটো বিচাৰি পোৱা নাই, মই মণিপুৰীটো খাই আছোঁ বৰ্তমান। আপুনি প্ৰথমতে লোকেলটো খোৱা কৰক। আৰু আপুনি যদি নিচা আপোনাৰ যদি গেষ্ট্ৰিক আছে, আপুনি কলা শালৰ গুড়টো আপুনি যদি আনি কিনে পায়সেৰে সানি খায়, তেতিয়াহ'লে আপুনি গেষ্ট্ৰিক কমি যাব। হয় ছাৰ, ধন্যবাদ ছাৰ। ধন্যবাদ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, আমি বহুকেইটা ফোন কল ল'লোঁ। এইবাৰ আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। তিনিচুকীয়াত আমাৰ সাংবাদিক আছে ৰহমান আলী। ৰহমান, আপোনাক স্বাগতম জনাইছোঁ আৰু আপুনি প্ৰশ্নবোৰ ল'ব পাৰে। আপোনাৰ লগত যথেষ্ট সংখ্যক লোক আছে, তেখেতসকলৰ সমস্যাবোৰৰ বিষয়ে আপুনি প্ৰশ্নবোৰ ল'ব পাৰে। ৰহমান। হয়, মই উপস্থিত আছোঁ তিনিচুকীয়াত। ইয়াত মোৰ লগত যথেষ্ট সংখ্যক লোক উপস্থিত আছে। তেখেতসকলক আমি সমস্যা বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম। আপোনাৰ সমস্যাটো কি আৰু কথাবোৰ আপোনাৰ কি প্ৰশ্ন আছে? ছাৰ, হয়, মোৰ তাৰমানে চালিনী হান্তিটো পলাই গৈছে। মই এতিয়া ঘূৰাই আনিব লাগিছিল, কি কৰোঁ? আপুনি হেৰি কৰিব, আপুনি কণা শিয়ালৰ গুড়টো মুখত লগাই মাইকীজনী ঘৰৰ পৰা আনিব যাব, তাৰপিছত উভতি আহিব আৰু মাৰ ধৰ মুঠিও নকৰিব। হয়, আপুনি মাৰধৰ নকৰিব। ধন্যবাদ। আমি দ্বিতীয় প্ৰশ্নৰ বাবে যত্ন কৰিম। আপোনাৰ সমস্যাটো কি? মানে মোৰ খুব গেষ্ট্ৰিক হৈছে। কিয়নো গেষ্ট্ৰিক হৈছে? খুব গেষ্ট্ৰিক হৈছে ন? আপুনি হেৰি কৰিব, শিখৰ বিমল আৰু কমলা পচন জুচ বনাই খোৱাৰ আগত 3 গিলাচ খাব, 3 মাহ খাব, আপোনাৰ ভাল হৈ যাব গেষ্ট্ৰিক। হয়, আমি আৰু আন এটা প্ৰশ্ন ল'বলৈ আমি যত্ন কৰিম। আপোনাৰ সমস্যাটো কি? ছাৰ, মোৰ মচুৰি তাকলিফ। আপুনি হেৰি কৰিব, আপোনাৰ মচুৰত তকলিফ আছে, আপুনি বাঁহৰ খৰিৰ আঙৰাই দি দাঁত ঘুহি দিব অথবা হাতীৰ
হাতীৰ গোবৰ দি 2 মাহ ঘঁহিলে দাঁতৰ বিষ ভাল হৈ যাব হয় ধন্যবাদ পাঠক ডাঙৰীয়া হয় ৰহমান আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই অনুষ্ঠানৰ সামৰণিৰ দিশে আমি আগবাঢ়িছোঁ এতিয়া আমি লাষ্ট এটা ফোন কল লৈ লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে আৰু কথা ক'লে আপোনাৰ কি প্ৰশ্ন আছে হয় জনাব আপুনি ক'ৰ পৰা কৈছে আৰু কথা ক'লে আপোনাৰ কি প্ৰশ্ন আছে হেল্ল' পাঠক ছাৰ হয় মই গুৱাহাটীৰ পৰা কৈছোঁ মোৰ গালত শালমান বহুত ওলাইছে শালমান বহুত ওলাইছে মই এতিয়া এই শালমানবিলাক গুচাব পৰা নাই মই পতঞ্জলি ইষ্টেমাল কৰিছিলোঁ ভেষ্টিজ ইষ্টেমাল কৰিছিলোঁ কিন্তু মই গুচাব পৰা নাই আপুনি হেৰি কৰিব কি মেটেকাৰ যোনটো তলৰ সেই কলা চামনিটো উঠাই আনি আপুনি গালত লগাই দিব আৰু এতিয়া ধোৱা ব্ৰাছেৰে সেইটো চাফা কৰি দিব আপুনি গালৰ পিম্পলছ গুচি যাব ধন্যবাদ ছাৰ হয় হয় আমি এনেকৈ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ আৰু শেষত এবাৰ পিনি পাঠকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ এতিয়া আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক লগ পোৱাৰ আশাৰে মই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি নমস্কাৰ আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব